নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ নতুন মানে এইটো ফাৰ্ষ্ট ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মই আছোঁ এতিয়া আৰব সাগৰৰ পাৰত মানে ক'ত আছোঁ ক'ম বাৰু লাষ্টত তো ঠিক আছে কৈ দিছোঁ তো ৱেলকাম টু গোৱা ওচৰতে আছে সাগৰ আৰু এইখন হ'ল আৰব সাগৰ আৰু এইবিলাক আছে ৰেষ্টুৰেণ্ট আছে য'ত আপোনালোকে বিয়েৰ কৈ চিল কৰিব পাৰে পাৰ্টি কৰিব পাৰে ঠিক আছে আৰু মানুহবিলাকে পুৰা গা ধুই আছে এতিয়া বাৰু বিদেশী মানুহ ইমান নাই টুৰিষ্ট যিটো মানে বাহিৰৰ পৰা আহে কিন্তু আমাৰ লোকেল টুৰিষ্ট যিবিলাক আছে মুম্বাই দিল্লী বিভিন্ন ঠাইৰ পৰা আহে কৰ্ণাটক এনেকৈ আপোনালোকে আহিব পাৰে ইমান হেৰি দূৰ নহয় পঞ্জিমৰ পৰা কমচে কম 10-15 কিলোমিটাৰমান হ'ব যিখন পঞ্জিম চিটি আৰু আপোনালোকে যে বাই ফ্লাইট আহে ডাবলিন এয়াৰপৰ্ট আৰু মোপা এয়াৰপৰ্ট দুটা আছে দুইটাৰ পৰাই কমচে কম আপোনালোকৰ লাগিব প্ৰায় 1.5 ঘণ্টামান সময় লাগিব আৰু বিভিন্ন হোটেল ল'ব পাৰে কম প্ৰাইজতো হোটেল পাব আৰু যোনে ভালকৈ থাকিব বিচাৰে একদম লাক্সাৰী হোটেলো বহুত পাই যাব 5 ষ্টাৰ 3 ষ্টাৰ এনেকুৱা তো আহিব পাৰে আপোনালোকে যদি কেতিয়াবা গোৱা আহে তো বাগা বিচত আহিব আপোনালোকে এনেকুৱা বোটবিলাকত এনজয় কৰিব পাৰে আৰু ইয়াৰ কমচে কম 500-600 টকামান ল'ব আৰু ইপিনে সাগৰত এইপিনে মাছ মাৰি থাকে এইপিনে মানুহে ধুনীয়াকৈ গা ধুই থাকে তো আহিব পাৰে এনজয় কৰিব পাৰে ধুনীয়াকৈ মজা লাগিব ফেমিলি লৈ আহক আৰু এনেকুৱা আপোনালোকে মানে বিচনা পাব আৰু অসমীয়া ভাষাতে কৈছে এনেকুৱা বিচনা পাব তো আৰু ওচৰতে এইবিলাক ৰেষ্টুৰেণ্ট বাৰ সেইবিলাক আছে তো তাত গৈ আপোনালোকে কি কৰিব পাৰে ধুনীয়াকৈ মানে বিয়েৰ কিবাকিবি এইবিলাক খাব পাৰে ঠিক আছে আৰু এইপিনে বিচনাত এতিয়া কৈছে যে অফ ছিজন তো অফ ছিজনত এতিয়া 50 টকা চলি আছে 1 ঘণ্টাৰ বাবে কিন্তু যিটো অন ছিজন থাকে ন মানে খ্ৰীষ্টমাছৰ ওচৰ পাজৰ তো এতিয়া মানে অন ছিজনে হৈ আছে কিন্তু ইমানো অফ হোৱা নাই খালি এতিয়া অকণমান মানে টুৰিষ্টৰ সংখ্যা কম কিন্তু যেতিয়া খ্ৰীষ্টমাছৰ টাইম আছিলে সেইখিনি সময়ত মানে বেডবিলাকত 1 ঘণ্টাত 100 টকা লয় আৰু এতিয়া 50 টকা লগতে মাছাজ সেইবিলাক এক্সট্ৰা হয় আৰু এইপিনে যিবিলাক এই গাড়ী সেইবিলাক আছে ন কি বুলি কয় নাওৰ নিচিনা আছে ন যিকেইখন বাইকৰ ধৰণৰ তো সেইবিলাকত আপোনালোকৰ অলপ ঘূৰাব 500-600 টকা ল'ব ঠিক আছে আহিব পাৰে আপোনালোকে আৰু বিচখন বহুতেই ডাঙৰ আছে মানে ইপিনে সেই দেখিছে নহয় দূৰলৈ তো সেইটো ছাইডৰ পৰা পূৰা 1.5 কিলোমিটাৰমান হ'ব 1.5-2 কিলোমিটাৰমান তো সেইটো ছাইডৰ পৰা একদম ইটো ছাইডলৈ বহুতখিনি দূৰ আছে ঠিক আছে আৰু আপোনালোকে এনেকুৱা বিচত আহিলে সদায় এটা কেপ লৈ আহিব ৰাউণ্ড কেপ নহ'লে আপোনালোকৰ যি বগা চেহেৰা ন সেই বগা চেহেৰা কোলা হৈ যাব বেছি দিন নালাগে আৰু এনেকুৱা পাৰিলে লং টি চাৰ্ট পিন্ধি আহিব নহ'লে যদি হাফ টি চাৰ্ট পিন্ধি আহে এনেকুৱা পূৰা আধা কোলা আধা বগা এনেকুৱা হৈ যাব ঠিক আছে মই এইটো আগতে প্ৰমাণ পাইছোঁ তো সেইকাৰণে মই লং টি চাৰ্ট লৈ আহিছোঁ কিন্তু কেপটো আনিব নহ'ল তো আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব আৰু চেনেলটো যদি প্ৰথম আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক আপোনালোকে ভাল ভিডিঅ' পাব গোৱাৰ পৰা হওক বেলেগ ষ্টেটৰ পৰা হওক আপোনালোকে ভাল ভিডিঅ' পাব তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব